অলপ কাট মাৰি কয় মি কি হয় নেকি অলপ ভাবিলৈ সোধে হেল্ল' ঐ কি কৰিছ? কিনো কৰিবি কাম ক নহয় বোলো খবৰ এটা লওঁ তোৰ মাজুলী যোৱাৰ পাছৰ পৰা খবৰেই নাইচোন। কিনো পাবি মাজুলীৰ ভিতৰতে লাগি আছো আজৰি হোৱা নাই হয় নেকি? কি হয় নেকি নহয় মানে ভাবিছো তই ভিডিঅ'ৰ কামত বিজি নে তাৰে কোনোবা আপি চাপিৰ লগত চেটিঙত বিজি। হয় আকৌ মই কাকো টাইম দিব নোৱাৰাৰ কাৰণে ভেলেণ্টাইনৰ দিনাখনে টেবুলত বহি এডিট কৰি আছো এতিয়া বাৰু বাদ দে এইবোৰ কনা মাজুলীখন কেনেকুৱা? আৰে মাজুলী শুন তেন্তে এটা কোমল ৰ'দৰ আবেলিৰ পৰা আৰম্ভ হয় এই যাত্ৰা হেল্ল' এভৰিৱান পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সকলোকে আজি মই কোৱাৰ নিচিনাকৈ এতিয়া যাবলৈ ওলাইছোঁ মাজুলী এতিয়া মাজুলীখনলৈ যোৱা মেইন কাৰণ এটাই সেইটো হৈছে মোৰ ব্ৰেইনটোক ৰিচাৰ্জ কৰা কাৰণ বাকী ইকুইপমেণ্টছখিনি নিচিনাকৈ আমাকো হয়তো কেতিয়াবা ৰিচাৰ্জৰ প্ৰয়োজন হয় কেতিয়াবা আমাৰ বেটেৰী ডাউন হৈ যায় তো মোৰ সেই ৰিফ্ৰেছমেণ্টৰ কাৰণে মোৰ চবতকৈ প্ৰিয় ঠাই এখনেই আছে সেইখন হৈছে মাজুলী যাক নেকি মই বহুত ভাল পাওঁ স্পেচিয়েলি তাৰ যোনটো নেচাৰেল বিউটি আৰু তাৰ যোনখিনি মানুহখিনিৰ যোনটো হস্পিটেলিটি সেইখিনি মই এনেকৈ কৈ পিনি বুজাব নোৱাৰোঁ মই ব্লগটোত যিমান পাৰোঁ সিমানখিনি কভাৰ আপ কৰিব চাম আৰু তোমালোকে স্ক্ৰীনৰ ইফালে আছে যদিও মই তোমালোক এইটো চিয়ৰিটি দিছোঁ যে তোমালোকে সেই বিউটিটো ফিল কৰিব পাৰিবা চ' উইদাউট এনি ফাৰ্ডাৰ ডিলে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' ভালকে যাবি বোলো বাই বাই আৰু এনেকৈ আৰম্ভ হয় মোৰ ভাগৰে মাজুলী যাত্ৰা আৰু যে তোক কি ক'ম ইমান ধুনীয়া পৰিৱেশৰ মাজেৰে গৈছোঁ নহয় ঘাট পাইছোঁৱেই ঘাট ইয়াৰ পৰা সৰুকণ বেছি দূৰ নহয় এবাৰ আৰু ঘাট পোৱা মাত্ৰেই নাওখনো লাগি আছিল যে তাতে মই সাৱধানে স্কুটিখন উঠাই ল'লোঁ তোক মই আৰু এটা কথা কোৱাই নাই নহয় মই যেতিয়াই মাজুলী যাওঁ অলপমান দেৰিকৈ যাওঁ মানে বহুত ধুনীয়া এটা ছানছেট দেখিবলৈ পায় তেতিয়া পিছে এতিয়া খৰালি কাল যে ইটো ঘাটৰ পৰা সিটো ঘাটলৈ বেছি ডিষ্টেঞ্চ নাথাকেই কিন্তু ৰাস্তাটো বহুত বালিও মোৰ স্কুটিখন বহুত বাৰ ফচিছে হ'লেও জাননে মুখত স্মাইলটো থাকেই মুখত স্মাইলটো কিয় বা? কাৰণ মাই ফ্ৰেণ্ড এইবিলাক ৰাস্তাৰ পিছতে পায় সেই ভাল লগা মুহূৰ্তবোৰ আৰু তাতে সেই হেৰাই যোৱা শৈশৱকালটো দেখা পালোঁ গম পাইছনে তো মই ঘাট পাৰ হ'লোঁ এতিয়া যাম গড়মূৰৰ ফালে গড়মূৰ নহয় একচুৱেলি মৌকিনা ছাইডে যাব লাগিব ঘাটটো এপাৰ মানে এয়া মাজুলী আৰু মই এইফালে যিমানবাৰ আহিছোঁ প্ৰতিবাৰে অকণমান প্ৰথমতে সোমোৱা ৰাস্তাটো অকণমান খেলি মেলি হয় কাৰণ ইয়াত মানে বাৰিষা কালত পানী হয় ন অলপমান তো তেতিয়া ৰাস্তাখিনি অলপ চেঞ্জ হয় মানে তো মোৰ অকণমান খেলি মেলি লাগে যে ৰাস্তাটো কোনফালে আছিলে কি কথা এই প্ৰথমকণে পিছত যেতিয়া পামগৈ তেতিয়া অলপ ওখ ৰাস্তাটো যেতিয়া উঠিমগৈ তাৰ পৰা খেলি মেলি নহয় কিন্তু প্ৰথম এনেকুৱা ধৰণৰ ৰাস্তাবিলাক অলপমান মোৰ খেলি মেলি লাগে মই এতিয়ালৈকে বাহঁতৰ ঘৰ পোৱাগৈ নাই আজি ৰাতিটোতো মই বাহঁতৰ তাতে থাকিম কিন্তু মই বাহঁতৰ ঘৰ গৈ পোৱালে বহুত টাইম লাগিব এটা আই এম চিয়'ৰ কাৰণ মই এইটো পৰিৱেশ বা এইকণ সময় মই কেতিয়াও মিছ কৰিব নোৱাৰোঁ মানে মোৰ লাইফত আৰু মই যে কৈছিলোঁ ঘৰৰ পৰা ওলোৱাৰ আগতে ব্ৰেইনটো অকণমান ৰিচাৰ্জ কৰিব লাগে ন' ডাউট আমাৰ ঘৰৰ ফালে এনেকুৱা পৰিৱেশ নাই আমাৰ ঘৰৰ ফালে যে ছানছেট নহয় এনেকুৱা নহয় বাট ইয়াৰ যোনটো ছানছেট ইয়াৰ যোনটো ফ্ৰেছ হাৱা সেইটো পাবলৈ কিন্তু দিগদাৰ আছে আৰু মাজুলীত সেই গোটেই বস্তুখিনি পোৱা যায় ইয়াৰ মানুহখিনি ইমান মৰমীয়াল ইয়াৰ পৰিৱেশবিলাকেও ইমান ধুনীয়া প্ৰকৃতিৰ একচুৱেল বিউটিটো মই ইয়াত পাই বুলি মই বিশ্বাস কৰোঁ মানে আৰু যিমান ষ্ট্ৰেছ যিমান এক্সাম প্ৰেছাৰ হওক পঢ়াৰ প্ৰেছাৰ হওক ডে টু ডে লাইফৰ প্ৰেছাৰ হওক যিমানেই নাথাকক কিয় এই গোটেইখিনিয়ে চব নাইকিয়া কৰি দিয়ে কিন্তু মই এইখিনি পৰিৱেশ চাই পিনিহে ঘৰ দিশে ৰাওনা হ'ম পিছে ইয়াত বেছি দেৰিও নকৰোঁ ছানছেট হ'লেই যেতিয়া বেছি টাইমো নাই গধূলি হ'বলৈ দিন দীঘলীয়া কাৰণেহে নতুবা এতিয়াতোতো 4:30 বাজিলে ময়ো এতিয়া মৌকিনাৰ দিশে যাম তাত বাহঁতৰ ঘৰ আছে তাত থাকিমগৈ কিন্তু এনেকুৱা এটা পৰিৱেশ কেতিয়াও এৰি থৈ যাবলৈ মন নাযায়
মানে যেন ইয়াতে থাকি যাম, এই পৰিৱেশটো যেন ইয়াতে পজ কৰি দিম, মোৰ তেনেকুৱা এটা মানে কয় ন এটা অলিক কল্পনা এইবিলাক এটা, কিন্তু মোৰ মন যায় মানে টাইমটো যেন ইয়াতে পজ কৰি দিম, এই পৰিৱেশটোতে যেন জীয়াই থাকিম, মোৰ তেনেকুৱা ফিল হয়, ভাল লাগে। মই অকণমান এইটো চাইডে আহিছোঁ, এইডোখৰত খুৰা এজনে মাছ মাৰি আছে, তো খুৰাৰ লগত অকণমান কথা পাতিমগৈ। মাছ কেনেকুৱা, ভাল পাইছেনে? মাছ ভালকে পাই বাৰু, ৰাতিপুৱা দেখিলে মোৱা পাই, বৰদোৱা পাই, পুঠি মাছ পাই। আপোনাৰ ইয়াত কিমান দিন হ'ল থকা তেনেকৈ? মই ইয়াত ডেইলিয়ে পাতো আৰু সৰিয়হ তোলো, মনৰা মাৰো। আচ্ছা, এইফালে গোটেইখিনি খেতি আপোনালোকৰ মানে? নাই, মোৰ নহয় বাৰু, আনৰ। মোৰ বেলেগ জেগাত কৰো। সৰিয়হ খেতি আছে? সৰিয়হ খেতি আছে। ভাল লাগে। মই মাজুলীলৈ মোৰ কাম খতম হ'লেই তাত ইয়ালৈ এপাক আহোঁ প্ৰতি বছৰে। মাজুলীখন ভাল লাগে কিবা এটা, আপোনালোকক লগ পাওঁ, বহুতখিনি মানুহ লগ পাওঁ তেনেকৈ। নাম কি কৈছে বাৰু আপোনাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী ৰূপজ্যোতি ফুকন। আমি মাটিমাহ কৰো, বড়ো খেতি কৰো, এনেকে আহু খেতি কৰো, এইবিলাক আহু খেতি ন গোটেইখিনি? আহু খেতি। আমি ইমান বড়োটো কমকে কৰে আৰু আহুটো বেছি কৰে, খাবলৈ ভাল। হয়, খুৰাজনৰ লগত অলপমান কথা বতৰা পাতিলোঁ, তেওঁলোকে কি কৰে, কেনেকৈ আছে, কি কথা, তেওঁ বহুত ধুনীয়াকৈ কথা চথা পাতিলে। এতিয়া ময়ো সা সৰঞ্জামবিলাক সামৰোঁ, কাৰণ কণ্টেণ্ট ক্ৰিয়েটাৰ এজনৰ এইটো বহুত ডাঙৰ কথা, কাৰণ তুমি বস্তুখিনি ছেটআপটোও কৰিব লাগিব, সেইখিনি আকৌ সামৰি সুতৰি লৈও যাব লাগিব। তো খুৰাও যাবগৈ এতিয়া। খুৰা বাই বাই, ভাল লাগিল কথা পাতি ভাল লাগিল। তো এতিয়া ময়ো কিনা দিশে ৰাওনা হ'ম। আৰু জাননে, এনেকৈ মানুহৰ লগত কথা পাতি যাওঁতে যাওঁতে গৈ পোৱালে মোৰ গধূলি হ'লগৈ। ইফালে আকৌ বা ঘৰৰ পৰা ফোনৰ ওপৰত ফোন। এইটো কোন হয়? মই কোন হয়? ৰাজা। ৰাজা। মই কোন হয়? যা। ৰাজাতে নুফুটে, যা। বাই বাই কৈ দিয়া, বাই বাই কৈ দিয়া। আজিৰ ভিডিঅ'টো বাছ এইডোখৰলৈকে আছিলে। মই টিকলিক লগ পালোঁ, ভিতৰত আছে, বাহঁত আছে। তো কাইলৈ নতুন এটা ভিডিঅ' লগ পাম। আজিৰ ভিডিঅ'টো বাছ এইডোখৰলৈকে আছিলে। আই হোপ তোমালোকে ভাল পালা। যদি ভাল পালা আৰু যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজিনে বাই বাই। বাই বাই। চুমা খাই দি। গৈছোঁ। ঐ, মই তোক পিছত কল কৰি আছোঁ দেই। মাৰ কথা জানোৱেই নহয়, মাতোতেই যদি নাযাওঁ পিছত ৰাম ৰচিয়ৰ লগাব। আৰে ইমান ভাল লাগি আছিল। আজিতো খানা পাতে। হয় আকৌ, মই তোক কল কৰিম ৰ পিছতকে, কৈ আছোঁ বাকী কাহিনী। কল নাহিলে গলি আৰু তই। হ'ব দে, ৰাখিছোঁ এতিয়া। অ'কে।